Hi guys, welcome to my YouTube channel. So বহুত expectation waiting আৰু বহুত hyper পিছত finally mahindra xuv700 launch হৈ গ'ল। তাৰ পিছত xuv700 ত বহুত ফিচাৰ্স আহিছে, ভৰপুৰ ফিচাৰ্স আহিছে। ক'ব গ'লে ফুলি লোডেড পিকআপ হয়। সো এতিয়া ইয়াৰ এটা স্পেশাল ফিচাৰ্স দেখাব যাই আছো যেটো স্পেশালি BMW, Mercedes আৰু audi এইবোৰত থাকে। সেইটো হ'ল অটো লকিং ব্ৰেকিং সিস্টেম। মানে গাড়ীখন আপোনাৰ যাই আছে ধৰি লওক 20 25 30 স্পিডত, তেতিয়া যদি আগত কিবা অবজেক্ট আহি যায় তেতিয়া গাড়ী নিজে ডিটেক্ট কৰি কেনে মানে গাড়ীখন টাইমত ৰখি যায়। এইটো বহুত মোস্ট এডভান্স ফিচাৰ্স হয় যেটো মহিন্দ্ৰাই এড কৰিছে আৰু বহুত কম বাজেটত। আৰু গাড়ীৰ বৰ্তমান 4টা মডেল আছে। এইটা মডেল হ'ল আপোনাৰ MX, X3, X5 আৰু X7। সো ইমান কম বাজেটত মহিন্দ্ৰাই এটা বহুত ভাল ফিচাৰ্স এড কৰিছে। এইটোৰ কাৰণে গাড়ীখন বহুত মানে মাৰ্কেট ল'ব যাই আছে। সো গাড়ীখনৰ এইটো ফিচাৰ্স মই দেখালো ভিডিঅ'ত, আপোনালোকে চাই কেনেকুৱা পালে জনাব কমেন্টত। সো নেক্সট ভিডিঅ'লৈ আপোনালোকক ৱেইট কৰিব।